জীৱনত এনেকুৱা এটা সময় আহে আমি আমাৰ নিজৰ পচন্দৰ মানুহজনকো ঘৃণা কৰিবলৈ বাধ্য হওঁ। জীৱনটোৰ পৰা এটা কথাই শিকিলোঁ, নিজক লৈ সুখী হ'ব লাগে আৰু কাৰো পৰা আকৌ আশা কৰিব নালাগে। আজিৰ এই স্বাৰ্থ পৃথিৱীত ভাল বেয়া বুলি একো নাই। তুমি যাক যাক সুখী কৰিব পাৰিবা তেওঁৰ বাবে তুমি ভাল আৰু যাক সুখী কৰিব নোৱাৰিবা তেওঁৰ বাবে তুমি বেয়া। কথা এইখিনিয়ে। 1 2 3 পাৰিলে প্লিজ ফলো মি। ভাল ব্যৱহাৰৰ কোনো আৰ্থিক মূল্য নাথাকিব পাৰে, কিন্তু ভাল ব্যৱহাৰে হাজাৰজন হৃদয় জিকিব পাৰি। এজন ভাল মানুহে কথা কমকৈ কয় আৰু কাম বেছি কৰে। অভিজ্ঞতা বয়সৰ পৰা পোৱা নাযায়, পৰিস্থিতিৰ পৰাহে পোৱা যায়। পৃথিৱীত জন্ম লৈছা যেতিয়া জীয়াই থাকিবলৈ শিকিব লাগিব। শত্ৰুৰ ভয় নাই, কেৱল আপোনবোৰৰ প্ৰতি চকু ৰাখিবা। মই তোমাক ভাল পাওঁ নিস্বাৰ্থ মনে, না কিবা আশা কৰিছোঁ না কিবা আশা কৰিম, মাথো তোমাক ভাল পাই যাম এক উশাহলৈকে। জীৱনটোত দেখোন একোৱে নাপালোঁ, নিজৰ সাফল্য বুজিবলৈ না কাৰোবাৰ সুখৰ কাৰণ হ'ব পাৰিলোঁ, না কাৰোবাৰ সাহস হৈ জীয়াই থাকিব পাৰিলোঁ। জীৱনটো বৰ জটিল হাৰি হৈছোঁ জীৱনটোক লৈ আৰু যেন আশা অনিশা থাকে আই নাহি। জীৱনটোৱে যেনিৰ বাট দেখিছে তেনিয়ে নিৰতাৰ খোজ পেলাই গৈছে, মাথো গৈ আছোঁ কি জানি আগলৈ সপোনৰ দুৱাৰ খুলি খোল খাইবা। ৰাতিপুৱা হ'লে গুড মৰ্ণিং দিয়া মানুহ এজনো বিচাৰি পোৱা নাই আৰু লাইফৰ পাৰ্টনাৰ ক'ত বিচাৰিবা। আমি মধ্যবিত্ত, নিজৰ সপোনটো ভাঙি আনৰ সপোনবোৰ বুজোৱাৰ চেষ্টাৰে পাৰ হয় আমাৰ জীৱন। ইমানখিনি নাটক কৰাৰ কি প্ৰয়োজন আছিল, ক'বতো পাৰিছিলাহেঁতেন তুমি পুৰণি হৈ গৈছা। মই সকলোৰে মন ভালেই ৰখাৰ চেষ্টা কৰোঁ, কিন্তু সকলোৱে পাহৰি যায় মোৰ যে এটা মন আছে। বাৰে বাৰে তুমি বিশ্বাস ভাঙি শিকাই দিছা কিদৰে বিশ্বাস কৰা হয়। জীৱনলৈ অহা কিছুমান মানুহ ৰামধেনুৰ দৰে, খুব ভাল লাগে কিন্তু দ্ৰুতভাৱে হেৰাই যায়। আমাৰ জীৱনটো এটা জ্বলি থকা লাইটৰ দৰে, কেতিয়াও ফিউজ যায় কোনেও ক'ব নোৱাৰে। চকুৰ পানীৰ কোনো ওজন নাই, অথচ ববলৈ আৰম্ভ কৰিলে চকুৰ পানীয়ে কষ্ট দিবলৈ ধৰে। দোস্তি এনেকুৱা হ'ব লাগে যে কলেজৰ গেটত ৰৈ থকা গাৰ্ডজনেও সোধে কি হ'ল আজি পাৰ্টনাৰ নাই নেকি। তেতিয়া দোস্তি ভাঙি গ'লে কি ক'বা? এইটোৱে ক'বা যে আমাৰ কোনো দোস্তিয়ে নাছিল। বাৰু এনেকুৱাই ক'বা আৰু কি। মোৰ মতেও ৰিয়েল দোস্তি আছিল, বাট সৰুকালতে। এতিয়া নাই আৰু, কাৰণ ভৰিত থিয় দিব পৰা নাছিলোঁ তেতিয়া। যাৰ মন নাই, যাৰ মন বুজাৰ ক্ষমতাও নাই, কিন্তু দুৰ্ভাগ্যৰ বিষয়টো হ'ল এই মনটোৰ বাৰে বাৰে তেওঁৰ খাকলৈ গুচি যায়। কেয়াৰ সকলোৱে কৰে, কোনোবাই টেক কেয়াৰ আৰু কোনোবাই ডণ্ট কেয়াৰ। খুব কষ্ট হয় তেতিয়া, যেতিয়া কোনো ভুল নকৰিও মই তোমাক প্ৰথমে চৰি কৈ দিওঁ, একমাত্ৰ আমাৰ সম্পৰ্কটো জীয়াই ৰখাৰ বাবে। ভালেই থকাৰ এটা প্ৰধান উপায় ছিংগল জীৱন যাপন কৰা। জীৱনৰ প্ৰতিটো ভুলে কিবা নহয় কিবা শিকাই দিয়ে যায়। মাথুৰিটি মানে হ'ল ভালেই নাথাকিও ভালেই আছোঁ বুলি সদায় মিছা কওঁ। ইফতাৰৰ পিছত যদি এনেকুৱা অৱস্থা হয় তেন্তে মনৰ ভিতৰত দুখ অনুভৱ হয়, তেতিয়া ছোৱালীবোৰে অকলে অকলে কান্দি দিয়ে।